মই এতিয়া বৰফ শুই আছো। So hey, welcome back to my YouTube channel Furaholic once again. Aru aji ami asu world's highest motorable road, that is Khardungla Pass. Aru mur jitu hopun asil je borofar thait borofe abrita thait moi ebar jabo lage, moi he upobhog koribo lage. Aru aji mur he hopun puron hol. Ei sauk mur charifale gute borof borof aru borof. Wow, wow, sauk ekdom ki moja borof. এয়া লাড়ু আমাৰ নাৰিকলৰ লাড়ু বনাই দি লাড়ু বনাব পাৰি। এয়া হৈছে ৱৰ্ল্ডছ হাইয়েষ্ট মটৰেবল পাছ খাৰডুংলা পাছ। ইয়াতকৈ ওপৰত কোনো ঠাইত কোনো মটৰেবল পাছ নাই, মানে গাড়ী পাৰ হোৱা কোনো ধৰণৰ ৰাস্তা নাই। মানে আজি মোৰ অন্য এটা সপোন আজি মোৰ পূৰণ হৈ গ'ল। আৰু ইমান ধুনীয়াকৈ বৰফবোৰ পৰি আছে চাম নহ'লে। ৱাও ইয়াত একদম ফটো উঠা মানুহৰ মানে ভিৰ। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন বিজায়াক ৱেলকামছ ইউ টু দ্য টপ অফ ৱৰ্ল্ডছ মাইটি খাৰডুংলা। অল্টিটিউড 17,982 ফিট। সঁচাকৈ কি বুলি ক'ম, মানে কেনেকৈ বুজাম, কেনেকৈ এক্সপ্ৰেছ কৰিম। ঠাণ্ডাত বহুত চিঞৰিব পৰা নাই আৰু উশাহ নিশাহ লওঁতে কষ্ট হয়। ইয়াত আমি 10 মিনিটতকৈ বেছি নৰখোঁ। আৰু হৈছে খাৰডুংলা পাছ। এনেকুৱা লাগিছে মানে কি আৰু চকলেটৰ ওপৰত ভেনিলা পেলাই দিয়াৰ নিচিনা লাগিছে। মই এতিয়া বৰফ শুই আছোঁ। I'm sleeping. Look now, I'm sleeping here. কি ধুনীয়া লাগিছে, একদম ড্ৰাই বৰফ পুৰা। জীৱনৰ মানে এক্সপিৰিয়েঞ্চৰ পিছত এক্সপিৰিয়েঞ্চ কিমান যে এক্সপিৰিয়েঞ্চৰ অনুভৱ দিলে মোক লেহে লাডাখে। তাৰ বাবে লেহ লাডাখ সদায় মোৰ অন্তৰত থাকিব। আই লাভ লেহ, আই লাভ লাডাখ। ৱাও, চকু চাট মাৰি ধৰা বগা, এনেকুৱা বগা আগতে কেতিয়াও দেখা নাই। ইমান বগা, বাপৰে বাপ। উঠিব নোৱাৰে, দেখিছেনে? পিছল খাই যাওঁ। ইমান বগা ক'ত আছো। बैकग्राउंड में कितना लेगा भाई? इधर आना, इतना बड़ा स्टॉप दिख रहा है। वही बैकग्राउंड में ले रहा है।